বাক্সা জিলাতে মচলপুৰত আজি যিটো ৭৯তম স্বাধীনতা দিৱস ইয়াত পতাকা উত্তোলন কৰিবলৈ পাই মোৰ ভাল লাগিছে, কাৰণ মই এই ক্ষেত্ৰৰ পৰাই নিৰ্বাচিত আৰু বাক্সা জিলা আগৰ তুলনাত বহুত উন্নতিৰ পথত গৈ আছে। ৰাস্তা ঘাটৰ উন্নতি হৈছে, হস্পিটেলৰ উন্নতি হৈ আছে, জিলা ক্ৰীড়া প্ৰকল্প আমি পাইছোঁ আৰু অহাকালিলৈ আমি ককলাবাৰী যিটো মডেল হস্পিটেল উদ্ঘাটন কৰিব গৈ আছোঁ আৰু সকলো দিশত আমি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি আগৰ তুলনাত বহুতখিনি ভাল, মানে যিটো উত্তীৰ্ণ হোৱাৰ সংখ্যাৰ পৰা আৰম্ভ কৰি আৰু জেনেৰেল যিটো মেট্ৰিকৰ ৰিজাল্ট আজি এই স্বাধীনতা দিৱসত মই এই স্বাধীনতা দিৱসৰ সেনানীসকল যিসকলে শ্বহীদ হৈ গ'ল তেখেতসকললৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু বাচি থকা তেওঁলোকৰ পৰিয়ালৰ ব্যক্তিসকলক সদায় আমি সহায় কৰি যাম। মই তেখেতসকলৰ মানে মংগলৰ কাৰণে কামনা কৰিছোঁ আৰু সমগ্ৰ অসমত যিধৰণে এটা শান্তিৰ বাতাবৰণ, বিটিআৰ অঞ্চলত আজি শান্তিৰ বাতাবৰণ, হিংসা নাই, উগ্ৰবাদ নাই, আমি সকলোৱে মিলি পেলাই এই পৰিৱেশটো আমি নিৰ্মাণ কৰিলোঁ। এই যাতে বাচি থাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ পেলাই আমি যাতে অধিক সময় মনোনিৱেশ কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিব লাগে। কাৰণ ভাৰতবৰ্ষ এতিয়া মানে এটা ইমাৰ্জিং মানে ইকনমিক পাৱাৰ গোটেই বিশ্বৰ ভিতৰতে, আৰু এই দেশখনৰ 1947 চনলৈকে মানে 100 বছৰ পৰা হোৱাৰ দিনা ভাৰতে এটা উন্নত বা ডেভেলপ নেশ্যন বুলি ডিক্লেৰেশ্যন হ'ব, এই মৰ্যাদা পাব। সেইটোৰ কাৰণে আমি কাম কৰি আছোঁ। আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই দুজনে অসমখনক আৰু উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে তীব্ৰ গতিত উন্নয়নৰ দিশত লৈ গৈ আছে, আমি আশা কৰিব পাৰোঁ যে ভৱিষ্যত আমি এটা পৰিৱৰ্তিত এটা নৰ্থ ইষ্টাৰ্ণ ৰিজন, পৰিৱৰ্তিত অসম আৰু উন্নত অসমৰ